আজি কচু আৰু মাছৰ জোল এখন বনাম বুলি ভাবিছোঁ। বজাৰৰ পৰা এই দীঘল দীঘল কচু আলুবিলাক পাই যে, এটা আলু আনিছিলোঁ। সেই আলুটো কাটি ল'লোঁ, কাটি লৈ কেৰাহীখনত বহাই দিছোঁ। কেৰাহীখন কিবা এটা দাগি দাগি লাগিছে নহয়নে? এইখন কেৰাহীতে ৰাতিপুৱা ছোৱালীৰ কাৰণে টিফিন কৰিছিলোঁ। কেৰাহীখন ধোৱা নাই আৰু। এইপিনে মছলাখিনি ৰেডি কৰি ল'ম। কেৰাহীখন এইকাৰণে ধোৱা নাই, কচু বইল কৰা পানীখিনি যিহেতু পেলাই দিম, সেইটো কাৰণে। কচুখিনি বইল হ'ল, এতিয়া গোটেইখিনি বেলেগ এখন বাচনত নমাই ল'ম। এইখিনি নমাই লৈ মিহিকৈ পিটিকি ল'ব লাগিব। এনেকৈ কচুৰ লগত মাছৰ জোল কোনোবাই বনাই খাইছেনে? যদি খোৱা নাই ট্ৰাই কৰিবচোন, ভাল লাগে খাই। মই মাজে সময়ে এনেকৈ বনাওঁ। এই কচুৰ পানীখিনি পেলাই দিম। এতিয়া এইখিনি ধুনীয়াকৈ হাতেৰে মিহি কৰি পিটিকি ল'ম। ডায়েবেটিছ ৰোগীয়ে এইখন আঞ্জাৰ পৰা বিৰত থাকিব, কাৰণ কচুটো যিহেতু মাটিৰ তলৰ বস্তু। ডায়েবেটিছ ৰোগীয়ে মাটিৰ তলৰ বস্তু খাব নালাগে, মিঠাটো বহুত বেছি হয়। সুন্দৰকৈ পিটিকি ল'লোঁ গোটেই কচুখিনি। এতিয়া কেৰাহী এখন বহাই দিম, তেল গৰম কৰিব দিম। তাতে তেল গৰম হ'ল, পাঁচফোৰণো কেইটামান দি দিলোঁ, আৰু যিখিনি মছলা মই ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি মছলা ইয়াতে দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াতে অলপ জিৰা আৰু ধনিয়াৰ গুড়ি দি দিছোঁ। এইপিনে কচুখিনি পিটিকি যে লৈছিলোঁ, তাত পানী অলপ মিহলাই ধুনীয়াকৈ হাতেৰে মিলাই ল'ম। এতিয়া কেৰাহীখনত এইখিনি বস্তু দি দিলোঁ। এতিয়া হেতাখনেৰে ধুনীয়াকৈ এইখিনি লাৰি দিম, যাতে গোটা গোটা হৈ থকাখিনি মিলি যায়। ধুনীয়াকৈ মিলি যাব এইখিনি। ইয়াতে এতিয়া নিমখ হালধি দিব লাগিব। আপোনালোকে যি নিমখ খায় সেইটোৱে দিব পাৰিব। মই সদায় সন্ধ্যা নিমখ ব্যৱহাৰ কৰোঁ, সেইকাৰণে সন্ধ্যা নিমখ দিলোঁ, আৰু হালধি অকণমান দি দিম। এইখিনি দি এতিয়া উতল অহাৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব। উতল আহিলে মাছখিনি দিব পৰা যাব। এয়া উতল আহিল, মাছখিনিও দি দিলোঁ লগে লগে। মাছখিনি দিয়া হোৱাৰ পিছত অকণমান সময় আকৌ উতল আহিব দিম। আঞ্জা হৈয়ে গৈছে প্ৰায়। এয়া মই বেলেগ এটা পাত্ৰত আঞ্জাখিনি নমাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ।